দুৰ্গা দাস বৰই ক'ব নোৱাৰা কোনো কথাই নাই যি টি কথা ক'ব পাৰে যি মানুহৰ সামাজিক এটা দায়িত্ববোধ নাই যি মানুহৰ এই অঞ্চলৰ ৰাইজৰ দুখ দুৰ্যোগৰ প্ৰতি কোনো জ্ঞান নাই চিন্তাধাৰা নাই সেই মানুহবিলাকে যি টি কথা ক'ব পাৰে এই 3টা বছৰত কোনো দাঙ্গা হোৱা নাই কোনো মাৰপিট হোৱা নাই কোনো ধন দাবী হোৱা নাই কোনো আসাম বন্ধ হোৱা নাই বিটিআৰ বন্ধ হোৱা নাই ইয়াত যদি আমি বিটিআৰটো ধ্বংস কৰিছোঁ 17 বছৰৰ হাগ্ৰামাই কি কৰি আছিলে এই কথাটো দুৰ্গা দাস বড়ো ৰিপ্লাই দিয়ক আৰু দুৰ্গা দাস বড়োই মোৰ লগত বহক হিচাপটো লৈ পেলাই মই তেখেতৰ লগত বহিম অপেনলি বহক মই ডাটা লৈ বহিম তেখেতে মোৰ লগত বহক যদি তেখেতে কিবা তেনেকা কৰিব পাৰে দুৰ্গা দাস বড়ো ডাঙৰীয়াৰ বিটিআৰ অঞ্চলৰ ৰাইজৰ ওচৰত কোনো অৱদান নাই যি সময়ত বড়ো সংগ্ৰাম হৈ আছিলে তেখেতে ইয়াৰ বিৰুদ্ধে থিয় দিছিলে আৰু এই জুইবিলাক নুমাবৰ কাৰণে এই মানুহবিলাকৰ ৰিকনচিলিয়েশ্যন কৰাৰ কাৰণে পুনৰ ভুল বুজাবুজিবিলাক খাম কাটি পেলাই সমাজক ঐক্যতা মৰম স্নেহ এনাজৰিৰে বান্ধিবৰ কাৰণে দুৰ্গা দাস বড়ো ডাঙৰীয়াই একো কৰা নাই তেখেতে গুৱাহাটীত বহি ইটো সিটো কৰি আছে নিৰ্বাচন আহিলে মাজে মাজে আহে আৰু নিৰ্বাচন নাহিলে গুৱাহাটীতে বহি থাকে সিটোৱে ৰাজনীতি চলাই আছে মানুহজন অলপ কথা ক'ব পাৰে কাৰণে যি টি কথা কয় আৰু মিডিয়াই যিহেতু কথা ক'লে মিডিয়াত ওলাই যায় ছ'চিয়েল মিডিয়া হ'ল মিডিয়াত নোলালে ছ'চিয়েল মিডিয়াত ওলাব কথাখিনি কৈ আছে আচল কথাটো হৈছে কি দুৰ্গা দাস বড়ো ইলেকশ্যন জিকিবলৈ ইলেকশ্যন খেলা নাই দুৰ্গা দাস বড়ো ডাঙৰীয়াই যে কেণ্ডিডেট হৈছে ইটোৱে তেখেতৰ কাৰণে বহুত ডাঙৰ কথা 1 2 নম্বৰ কথা BPFে তেখেতৰ দ্বাৰা তেখেতক কেণ্ডিডেট বনাই কিছুমান ভোট তেখেতসকলে ধৰি ৰাখিব পাৰে নেকি নহ'লে এই পাৰ্লিমেণ্ট নিৰ্বাচনৰ পিছতে BPFৰ দোকান বন্ধ হৈ যাব সো হিটোৰ কাৰণে দুৰ্গা দাস বড়োক তাতে কেণ্ডিডেট হিচাপে দিছে যাতে 2-4টা যি ভোট পাৰে BPFৰ ভোটটো ইহঁতৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাক ধৰি ৰাখিব পাৰে নেকি এই কাৰণেহে দুৰ্গা দাস বড়োক কেণ্ডিডেট দিছে